रेडी हो ठीक है रेडी गो তো গাইজ আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে বাইক ড্ৰিল মানে এয়া আমাৰ ছাৰ আহিব যিহেতু ছাৰক সন্মান জনাই আদৰি আনিবৰ কাৰণে প্ৰথমতে বাইক চলাবলৈ তেওঁলোকক কেনেকৈ আহিব তাৰমানে কেনেকৈ আহিব এইটো তেওঁলোকক শিকাই আছে সঁচাকৈ গাইজ ফৌজত আহি মানে ডিচিপ্লিনটো একদম বহুত বেছি ভাল লাগিছে মানে ইয়াত যিমান কেইজন বাইক চলাই আছে গাইজ এইকেইটা গোটেই কেইজন হৈছে কনষ্টেবল ASRFৰ ল'ৰা আৰু ASRF মানে আপোনালোকে গম পাইছে আছাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চ বেটেলিয়ন তো গাইজ আমিও প্ৰেক্টিচ কৰি আছোঁ এয়া হৈছে ড্ৰিল পাৰ্টি আমাৰ এয়া ড্ৰিল আমি সকলোৱে কি ধুনীয়াকৈ ড্ৰিল কৰি আছোঁ আৰু অকণমান এতিয়া ৰেষ্ট লৈছোঁ ৰেষ্ট কৰা সময়খিনিতে অকণমান ভিডিঅ'টো বনাইছোঁ আৰু এনেই অলপমান বনাইছোঁ আৰু কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰিব হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু আপোনালোকে গম পাই হেডকোৱাৰ্টাৰ আহিছোঁ আৰু ইয়াতে আহি পূৰা প্ৰেক্টিচত লগাই দিছে আৰু পূৰা কৰি আছোঁ তো কিহৰ কাৰণে আহিছোঁ আপোনালোকক কৈ আছোঁ বাৰু যিহেতুকে আমাৰ ইয়াতে ডাঙৰ ছাৰ আহিব যিহেতুকে DG ছাৰ আহিম বুলি কৈছে আৰু সেইটো কাৰণে আমাৰ ইয়াতে প্ৰেক্টিচ কৰাই আছে আৰু আমি কৰি আছোঁ আৰু ইয়াতে খুব ধুনীয়াকৈ ডিউটি চুটিও মাৰি আছোঁ আৰু খুব বহুত দিনৰ মূৰত পাইছোঁ আৰু ইয়াৰ সুন্দৰ পৰিৱেশটো পাইছোঁ আৰু খুবেই ভাল লাগিছে যিহেতুকে ইয়াতে চাওক না গাইজ কিমান সেউজীয়া 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 পৰিৱেশ কিমান ভাল লাগে ইয়াত আহিয়ে ৱাও তো গাইজ মই আপোনালোকক আজি ইয়াৰ কিছুমান নতুন নতুন বস্তু আপোনালোকক দেখুৱাম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই গৈ থাকক দেখা পাই গৈ থাকিব এইখন চাওক গাইজ এইখন আমাৰ শিৱ মন্দিৰ তো মন্দিৰটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ এইখনে হ'ল জয় শিৱ বাবা গেটখন কি ধুনীয়া হৈ আছে কৃষ্ণ প্ৰভু তো গাইজ এতিয়া আপোনালোকক দেখুৱাম আমি ট্ৰেইনিং কৰি থকা সময়তে বনাই থকা এইখন চাওক কি ধুনীয়া ৱাও কি নতুনকৈ বনাইছে আৰু কি ধুনীয়াকৈ বনাইছে চাওক গাইজ ৱাও তো বলক অকণমান ভিতৰত সোমাই চাওঁ এইয়া চাওক তলা লগাই থৈ দিছে চব তলা লগোৱা আছে আৰু এইফালে অকণমান উঠি চাম তো গাইজ উঠি গৈ আছোঁ আৰু এইফালে চাওক এনেকৈ বনোৱা হৈছে এয়া তো গাইজ ফাইনেলি উঠি গ'লোঁ ওপৰত একেবাৰে ওপৰত তাৰপিছত ওপৰৰ ফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ ইয়াৰ চাৰিওফালে কি আছে কি নাই এইফালে চাওক ইয়াৰ পৰা আৰম্ভ ওপৰৰ পৰা চাই আকৌ ইটো চাইডে দেখুৱাম আপোনালোকক ৰ'ব ওপৰৰ পৰা এনেকুৱাকৈ দেখা পায় তো বিল্ডিংটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব চাওক না ওপৰৰ পৰা কেনেকুৱা দেখা পায় কি বঢ়িয়া লাগিছে তো গাইজ এতিয়াও শেষ হোৱা নাই আকৌ নতুন নতুন বস্তু আপোনালোকে দেখা পাব আৰু আপোনালোকক দেখুৱাম তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক কণ্টিনিউ চাই গৈ থাকক তো হেল্ল' 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 তো কি ক'ম
যিহেতুকে আমাৰ ইয়াতে নতুনকৈ ট্ৰেইনিং কৰি থকা যিসকল ভাই লোক আছে তো তেওঁলোকৰ লগত অকণমান কথা পাতিম বুলি ভাবিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। তেওঁলোকৰ লগত আজি কি কথা পাতিম, কিছুমান এনেকুৱা ল'ৰা আছে ফাৰ্ষ্ট টাইম তেওঁলোকে বাহিৰত আহি এনেকৈ থাকিব পাইছে। তো তেওঁলোকৰ মনৰ ভাৱ এইবোৰ মানে সুধিব চেষ্টা কৰিম আৰু জানিব চেষ্টা কৰিম। তো এইবোৰ কথাই আপোনালোকেও জানিব চেষ্টা কৰক, ভিডিঅ'টো চাই বলক আৰম্ভ কৰোঁ। তো গাইজ আমি একো চিন্তা কৰিবলৈ নাই আৰু এনেকুৱা ডাঙৰ বিল্ডিং আহি গ'ল, আমাৰ ঘৰ আহি গ'ল, এনেকুৱা আমি থাকিব পাম আৰু। তো ফাইনেলি আহি গ'ল আৰু আপোনালোকক দেখুৱাই দিছোঁ চাওক। আগত এনেকুৱা ঘৰ আছিলে, এনেকুৱা, এতিয়া এটাকৈ চাওক কিমান ষ্টেণ্ডাৰ্ড, কিমান ডাঙৰ বিল্ডিং ঘৰ বনাই আছে। এয়া হৈছে SRFৰ ঘৰ। তো আপোনালোকে চাওক SRFৰ ঘৰ কিমান ডেভেলপ হৈ গৈছে। তো ফাইনেলি পাংগিং চিনি পাইছে সকলোৱে। পাংগিঙৰ খবৰ কেনেকুৱা? মজা। আৰু সি ফাইনেলি এয়া ইনস্পেকশ্যন ড্ৰেছ পূৰা আমাৰ ডিজি প্ৰগ্ৰাম আছে, ডিজি আহিব মাৰ দিবলৈ গৈ আছে, ইষ্ট্ৰি মাৰিব গৈ আছে মাৰ দি। তাৰপিছত এইজন বন্ধু হেমন্ত শইকীয়া দাদা, নমস্কাৰ। ভালে আছ? পূৰা ভাল একদম। আৰু বাকী আমাৰ বন্ধুবিলাকক কি ক'বা? বন্ধু বিন্দাছ, ডিউটি মাৰিছে, সকলোৱে মজাকৈ মাৰিছে, এনজয় কৰিছে। হয়। ঐ তুমি কি ক'বা ইয়াতে যিসকল ল'ৰা প্ৰশিক্ষণ লৈ আছে তেওঁলোকৰ বিষয়ে কিবা ক'বানে? ভালকৈ ট্ৰেইনিং কৰাইছে হয় না, গুৰুজীসকলে ছাৰসকলে দিছে, ভালকৈ কৰিব লাগে। আমাৰ নিজৰ বেটেলিয়নটো উন্নত হ'ব লাগে। তো নতুন ইমান ডাঙৰ বিল্ডিং বনাইছে, সেইটোকে মই কৈ দিছোঁ। মানে কিছুমান ল'ৰাই আগতে কিছুমান ল'ৰাই গাৰ্ডছমেন বুলি এপ্লাই নকৰিলে হয় নাই, তো তেওঁলোকে নাভাবিব যে এইটো ইমান দুৰ্বল ফ'ৰ্চ বুলি। একচুৱেলি মানে থিংছটো বেলেগ ভাবে লয়, দুৰ্বল বুলি ভাবে। এবাৰ আহি যাব লাগে হয় নাই, আহি যাব লাগে, ঠাট্টা কৰিব নালাগে। তো মই সেইটো কাৰণে মই আপোনালোকক বস্তুবোৰ দেখুৱাই দিছোঁ। তো গাইজ এয়া এইফালে আপোনালোকক দেখুৱালে কিমান ডাঙৰ বিল্ডিং ঘৰ বনাই আছে আৰু সকলোবোৰ বস্তু, সকলোবোৰ ফেচিলিটি আছে নে কি কোৱা? জিন্দাবাদ। বাই ঠিক আছে, বাই।